আজি মোৰ অলপ খৰধৰ হৈছে, so let's get ready with me in just 20 minutes. তাতকে কম হ'লেতো আৰু ভাল। এতিয়া টাইম হৈছে 9:35 আপোনালোকে দেখিছেনে বাৰু যিহেতু আজি বহুত ৰ'দ মই অনলি ছানস্ক্ৰীন লগাইছো Now let's apply some mascara. যেতিয়া মই দেৰি হৈছে বুলি কামবিলাক খৰধৰকে কৰিব ল'ম তেতিয়াই কিবা এটা নহয় কিবা উল্টা-পাল্টা কৰি মই সময়টো বেছি লগামেই কি কৰিব সেড লাইফ কিয় এনেকুৱা হয় বাৰু মোৰ লগতে হয়নে বাৰু সবৰ লগতে হয় এতিয়া চুলিখিনি না ফাৰ্ষ্ট ড্ৰেছটো পিন্ধি ল'ম তাৰপিছত চুলিখিনি ঠিক কৰিম নহ'লে আকৌ চুলিটো বেয়া হৈ যাব আৰু মই আজি পিন্ধিব লৈছো দিছ কাপোৰ দেৰি নকৰি so let's wear it এতিয়া কাপোৰটো পিন্ধি ল'লো now let's do my hair চুলিটো একো বেছি কৰিবলৈ নাই একদম টানি টানি ওপৰত চুলিখিনি বান্ধি ল'ম কাৰণ ইমান গৰমত একো কৰি থাকিব মন নাই আৰু now I'm going to do the final touch এই লিপ বাম কোন নলগালে যে লুকটো একদম আধৰুৱা সব ফিল হয় লগাই দিয়াৰ পিছত কি ধুনীয়া লাগে now look at the time guys it's 9:51 মানে মই 16 মিনিটতে কমপ্লিটলি ৰেডি হৈ গ'ল নেক্সট টাইম 10 মিনিটছতে ৰেডি হ'বলৈ চেষ্টা কৰিম তেতিয়াহে মোৰ চ্যালেঞ্জিং হ'ব আজিলৈ বাই আৰু ভিডিঅ'টোত এটা লাইক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিবা বাই চুম্মি